কি উৎসব দ্রব্যয়া এইভাবে তুমি মোক এই দ্রব্য দিবলৈ অস্বীকাৰ কৰিছিলা সখা তুমি সামান্য বুলি ভবাই সন্মুখী মোক যে আজি কিমান আনন্দ দিছে তুমি তাক উপলব্ধি কৰিব পৰা নাই স্নেহ ভাবেও নাই সন্মুখী মোৰ বাবে মহা ৰক্তৰ শক্তি ইয়া জগতৰ সৰ্বশ্ৰেষ্ঠ আৰু সৰ্বোত্তম উপহাৰ এমনকি অন্য ক্ষেত্রে বলছে দিলেন আপনি সমান সেভাবে আমার সেই ফুলওয়ালা অতীত আকৌ এবাৰ মন্থন কৰোঁ কোৱাচোন আৰু হঠাৎ আৰম্ভ হৈছিল যে প্ৰচণ্ড ধুমুহা অবিৰামে গতিতে বিস্তৃত দীৰ্ঘকালত প্ৰথমস্থ কৰিছিলোঁ আমি ৰাস্তা চলে কৰিছিলোঁ রাত্রে তোমার এই করতলে মুখ রাখিছি আরেকজনে উদ্রান্ত করছিল বই আমিও আঁকিছিল আশ্রমর তথাপিও কিন্তু আমি গরু বাতির আদি কুলঙ্ঘা করা নাছিল কাষ্ঠ আদি দিলুহি যত নাই যিজনে নিজ শৰীৰত দুঃসজ্জন কৰি গুৰু সেৱাত ব্ৰত হয় সেইজনে লাভ কৰে পৰম জ্ঞান পৰম জ্যোতি আৰু পৰম ব্ৰহ্ম আৰু তুমিও তাৰ লোকব্যতিক্ৰম পরম ব্রহ্ম আমাকে ব্রহ্ম জ্ঞানী বলি নিদিবা মোৰ বাবে আমায় অনুৰোধ ৰাখিবলৈ নিশ্চয় ৰাখিবই মনত আছে সেই যে বৃন্দাবনত আমি গোল ধেনু চৰাই থাকোঁতে তুমি মোক এটি মধুৰ নামেৰে কৰিছিল মনত আছে মনত দিবচোন মাতা সখা চিঞৰি চিঞৰি মোৰ সে খুনি কৰি আজি মোৰ ইচ্ছা কালাই
মই বৃক্ষৰ কাষতে আছো চোৱা চোৱা সখা নাই সখা বাৰু সখা মই তোমাৰ অনুৰোধ ৰাখিলো তুমিও মোৰ এটা অনুৰোধ ৰাখাও নিশ্চয় ৰাখিম ব্যক্ত কৰা তুমি সেই যে আমি চৰাই গোপ গোপীসকল যে তোমাৰ ঘৰতে বাউলি হৈছে সেই সুৰটো এবাৰ গাই বজাই দিয়া এবাৰ বজাই দিয়া বৰ মন গৈছে সখা শুনিবলৈ বৃন্দাবন নিৰীহ দিন ধৰি মুৰলী মই বুজোৱা নাই কিন্তু যিহেতু মোৰ পৰম মিত্ৰ মোৰ বাল্যবন্ধু খুদাবাই কৰিছে অনুৰোধ তোমাৰ নিশ্চয় গ্ৰহণ খন্তেক অপেক্ষা সখা অজোৱা সখা জগৎ মিথ্যা অনন্ত কোটি ব্রহ্মান্তর আমি সৃষ্টি এই মায়াময় সংসার যেতিয়া অধর্মই ধর্ম আৰু মহাপাপে মহাপুণ্য গ্রাস কৰিবলৈ বিচ্ছেদ হয় তেতিয়াই আমি আসুরিক শক্তি বিনাশ কৰি জগতত পুনৰ ধৰ্ম প্ৰতিষ্ঠাৰ বাবে যুগে যুগে আৰু ইয়াত তোমাৰ স্থান নহয় জানা সখা
তোমাৰ স্থান ক'ত? মোৰ স্থান ক'ত? তোমাৰ স্থান তোমাৰ স্থান মোৰ হৃদয়ৰ তোমাৰ মোৰ এই বন্ধুত্বৰ স্মৃতি জগতত চিৰদিন চিৰকাল জিলিকিত এতিয়া বলা প্ৰান্তিক কৰি গৈছো বলা কালিলৈ প্ৰভাততে ঘূৰি যাব আপুনি বলা থকা